Hello guys, অসমৰ জিয়ৰী লিপি লাইফষ্টাইললৈ মই লিপি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। 30 অক্টোবৰ 2020 যেহেতু লক্ষ্মী পূজা আছিলে সেইদিনাখন লক্ষ্মী পূজাৰ দিনাখন মই কিদৰে দিনটো লক্ষ্মী পূজাৰ প্ৰিপাৰেচন কৰিছিলো তাৰ বিষয়ে অলপ সৰুকৈ ভিডিও এটা বনাইছিলো। যেহেতু সেইদিনাখন আপলোড কৰা নহল, বহুত কাম আছিলে দিনটো আৰু সেইবাবে ভিডিওটো আপলোড কৰা নহল। আজি মই আপোনালোকৰ লগত সেই দিনটো কি কৰিছিলো সেইখিনি শেয়াৰ কৰিম। সো ভিডিওটো ষ্টাৰ্ট কৰো। ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে যোন সকলে এতিয়ালৈকে মোক সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে সাবস্ক্ৰাইব কৰে, লগতে বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব যাতে মোৰ সকলো ভিডিও আপোনালোকে পায়। আৰু যোন সকলে মোক অলৰেডি সাবস্ক্ৰাইব কৰিছে তেওঁলোকে যদি ভিডিওটো ভাল পায় দেন লাইক এটা কৰিব, আৰু যদি ভিডিওটো ভাল পায় কমেন্টত যদি ভাল পাইছে ইয়েস আৰু যদি ভাল পোৱা নাই নো হিচাপে কৰিলে মই গম পাম মোৰ ভিডিওটো আপোনালোকে কিমানখিনি ভাল পাইছে, কোনে কোনে বেয়া পাইছে গম পোৱা যাব। সো আহক ভিডিওটো ষ্টাৰ্ট কৰো। ইয়াত আলপনা আঁকি আছো, যেহেতু লক্ষ্মী পূজাৰ আলপনাটো খুবেই ইম্পৰ্টেণ্ট হয়। মই ছোৱালী কালৰ পৰা একচুৱেলি আঁকি আছো, খুব ভাল লাগে। নাৰিকলৰ লাড়ুৰ কাৰণে নাৰিকল ভাজি আছো প্ৰসাদৰ লগত দিবৰ কাৰণে, আৰু বহুত কিবা কিবি বনাব আছে, এটা এটাকৈ আপোনালোকক দেখুৱাই থাকিম। নাৰিকলৰ লাডু বনাই আছো এতিয়া। লাড়ু বনাই আছো, গুড় দি নাৰিকলৰ লাড়ু বনাই আছো। মিঠৈ লাডু বনাই আছো এতিয়া। এতিয়া মুড়ি লাড়ু বনাই আছো। গৰমে গৰমে নবনালে দিগদাৰ হয়, সো গৰমে গৰমে বনাই আছো। হাত গৰম হৈ গৈছে। এতিয়া আখৈ লাড়ু বনাই আছো। মুড়ি লাড়ুখিনি হোৱাৰ পিছত এতিয়া আখৈ লাড়ু বনাই আছো। প্ৰসাদৰ গোটেইখিনি লাডু হৈ গ'ল, চাব পাৰে। গোটেইখিনি মৰল বনাই হৈ গ'ল, আপোনালোকক এটা এটা দেখুৱাই আছো। ভোগৰ কাৰণে পায়স বনাই আছো। প্ৰায় প্ৰসাদৰ কামখিনি প্ৰায় হৈয়ে গ'ল। প্ৰসাদ ধুলো, এতিয়া ভোগৰ কাৰণে পায়স বনাই আছো। প্ৰসাদ ৰেডি হৈ গৈছে। সন্ধিয়া হোৱাৰ লগে লগে চাকি বন্তি জ্বলাই পেলাই লক্ষী চৰিত্ৰ পঢ়িম। এইখিনি ৰেডি। চাকি জ্বলোৱা হৈ গ'ল লক্ষীৰ আগত। লক্ষীৰ চালিচাখনো পঢ়িলো। এতিয়া প্ৰসাদসমূহ বিলাম আৰু লাহে লাহে। ভগৱানৰ আগত এইদৰে প্ৰসাদ দিয়া হৈ গ'ল। এতিয়া সকলোকে প্ৰসাদ বিলাই দিম। এতিয়া খিচিৰি বনাই আছো, যিহেতু আজি ৰাতিকৈ খিচিৰি খোৱা হ'ব। লক্ষ্মী পূজাত খিচিৰি সোৱাদে বেলেগ হয়, খাই ভাল লাগে। লক্ষ্মী পূজাত সচৰাচৰ খিচিৰিয়ে খোৱা যায়, গতিকে আমিও খিচিৰিয়ে খাওঁ। খিচিৰি বনাই আছো, তাৰপিছত লেবৰা বনাম। এতিয়া লেবৰা ভাজি বনাই আছো খিচিৰিৰ লগত খাবৰ কাৰণে। তাৰপিছত টক বনাম, টক বনোৱাও দেখাম বাৰু, অলপ অলপ দেখুৱাইছো। সকলো বস্তু একেলগে দেখুৱাটো সম্ভৱ নহয়, সেইকাৰণে অলপ অলপকৈ দেখুৱাইছো চব বস্তু। এতিয়া টক বনাই আছো। টকত কাজু দি দিছে এনেকৈ ভাঙি পেলাই। খিচিৰি আৰু লেবৰাৰ লগত টকটো খুবেই ভাল লাগে, সেইকাৰণে আজি ভাবিলো টকটো লগতে বনাই দিওঁ। আজি লক্ষ্মী পূজাৰ থাল এইদৰে সজালো। আজি ৰাতি আমি এনেকৈ খাম।
সো ভিডিঅ'টো চাই কেনেকুৱা পালে এইখিনি আছিল মোৰ দিনটো সেই দিনটোত কি কৰিছিলোঁ সেইখিনিয়ে আছিলে সৰু সৰুকৈ অলপকৈ দেখুৱাইছোঁ কাৰণ ইমানখিনি দেখুৱাটো সম্ভৱ নহয় এটা ভিডিঅ'ত সো সেইখিনিয়ে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে দেন আপোনালোকে লাইক কৰিব লগতে কমেণ্টটো দিব সো আজি এইখিনি আছিলে আজিলৈ আহিছোঁ